আজি আন্তঃৰাষ্ট্ৰীয় ওমেন ডে আমাৰ বিশ্বত যিমানবোৰ ওমেনসকল আছে এওঁলোকৰ এটা ভাল এটা দিন বুলি ক'ব লাগিব। কাৰণ ইণ্টাৰনেশ্যনেল ওমেন ডেৰ লগত সংগতি ৰাখি আজি বিশ্বত ওমেনবিলাকক কেনেকৈ নিজৰ ভৰি নিজে থিয় হৈ আগবাঢ়ি যাব পৰা যায় বা একেলগে কেনেকৈ কাম কৰিব পৰা যায় ইয়াৰ বিষয়ে আলোচনা হয়। আৰু আজিৰ দিনত আমি দেখিবলৈ পাইছোঁ সঁচা হৈছে কি আজিৰ যিটো বিশ্বৰ যিটো থিম এমব্ৰেজিং ইকুৱেলিটি এইটো মানে বহুত ভাল এটা টীম হৈছে। গতিকে মই ভাবোঁ আমি এই অঞ্চলত যদিও বা বসবাস কৰিছোঁ বিশ্বত যেনেকৈ বিভিন্ন উন্নত দেশসমূহৰ তিৰোতাসকলে যেনেকৈ আগবাঢ়ি গৈছে আমিও আগবাঢ়ি যাব লাগিব। কাৰণ বিশ্বখন আজি নিজৰ হাতৰ মুঠিতে আছে। গতিকে আমি তাৰ কাৰণে এই গোসাইগাঁও জিলা ইউপিপিএল দলৰ ওমেন্স উইংছৰ দ্বাৰা যিটো আয়োজিত ইণ্টাৰনেশ্যনেল ওমেন ডে উদযাপনত মই এইটোকে ক'ব বিচাৰিছোঁ অকল আমাৰ ইয়াতে নহয় যিহেতুকে গোটেই বিশ্বজুৰিটো পালন কৰিছে আমাৰ এই অঞ্চলত থকা আমাৰ ওমেনবিলাকেও যাতে বিভিন্ন শিতানত ওমেনবিলাকে যি কামত পাৰ্গত আছে এইবিলাকত যাতে কাম কৰি অকল নিজৰে নহয় পৰিয়ালৰ আৰ্থিক অৱস্থাটো টনকিয়াল কৰাত সিহঁতৰ যথেষ্ট অৱদান থাকে বা আছে। এইটোক যাতে আগত ৰাখি আমাৰ ওমেনবিলাকেও কাম কৰে আৰু ভৱিষ্যতত আমাৰ ওমেনবিলাকৰ টনকিয়াল হৈ আমাৰ এই অঞ্চলকে আদি কৰি আমাৰ ভাৰতবৰ্ষৰ ওমেনবিলাকে এনেকৈ এটা পৰ্যায়ত আহক যি পৰ্যায়টো নেকি আমাৰ ওমেনবিলাকে বিশ্বত যাতে দেখুৱাব পাৰে। নিশ্চয়কৈ আমি এই দেশত এই জেগাত থাকি আমি বহুত কাম কৰিছোঁ তেনেকুৱা যাতে উদাহৰণ দিব পাৰিম। আৰু আজি আমি দেখিবলৈ পাইছোঁ বহুতো সৰু সুৰা কাম কৰি আজি ওমেনবিলাকে ওপৰ কাপোৰ ওলাই আহিছে আৰু আজিৰ দিনত পুৰুষৰ লগত সমানেই আছে। আমি ভাবিব নালাগে যে নাৰীবিলাকে পিছ পৰি আছে, তেনেকুৱা নহয়। নাৰীসকলে আজিৰ তাৰিখত একেলগে পুৰুষৰ লগতে সমানে আগবাঢ়িছে। গতিকে আজিৰ দিনটো নাৰীসকলৰ কাৰণে শান্তি সমৃদ্ধিৰ কাৰণে এটা দিন হওক এইটো মই কামনা কৰিছোঁ। দেখা গৈছে যে বাল্য বিবাহৰ ক্ষেত্ৰত বহু নাৰী নিৰ্যাতিত হৈছে, চৰকাৰে ব্যৱস্থা লৈছে, কি ক'ব? বাল্য বিবাহ বুলি ক'লে আমি চবেই জ্ঞাত যে বাল্য বিবাহে সমাজত আমাৰ এটা পংগু কৰি পেলায়। তাৰ কাৰণে আমাৰ সংবিধানত বা আমাৰ আইনতো আছে যে বাল্য বিবাহ কেতিয়াও কৰিব নালাগে। কিন্তু বিভিন্ন কাৰণত বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ এই ভুল বহতে হওক বা কাৰোবাৰ ইচ্ছা অনুযায়ী হওক মানে বাল্য বিবাহ হোৱাটো আমি দেখিবলৈ পাইছিলোঁ। কিন্তু এই ওমেন ইণ্টাৰনেশ্যনেল ওমেন ডে লগত সংগতি ৰাখি মই অনুৰোধ কৰিব বিচাৰিছোঁ আমি কোনোজনে বাল্য বিবাহত এনকাৰেজ কৰিব নালাগে। কাৰণ এজন মানুহে তিৰোতাই যদি বা নাবালিকা ছোৱালী যদি বাল্য সময়ত যদি বিয়া হয় বিবাহ প্ৰসংগত আবদ্ধ হয় তেতিয়া তেওঁ নিজৰ পংগু হোৱাৰ লগতে পৰিয়ালো পংগু হৈ যায়। তাৰ কাৰণে আমাৰ সংবিধান বা আমাৰ ভাৰতীয় আইনত যিটো আছে যে পুৰুষ ল'ৰা হ'লে 21 বছৰ বা ছোৱালী হ'লে 18 বছৰ এইটো যাতে চবে মানি চলে। আৰু এইটো যদি আমি মানি চলিব পাৰোঁ আমাৰ পৰিয়াল আমাৰ সংসাৰ বহুত ভাল হয়। আমি দেখিবলৈ পাইছোঁ যে আজিৰ তাৰিখত বহুতো তেনেকুৱাকৈ বাল্য বিবাহত আবদ্ধ হোৱা বহুতো পুৰুষবিলাকক মানে কাৰেক্ট কৰা হ'ল। কিন্তু মই ভাবোঁ এইটোকে যথেষ্ট নহয়। কিন্তু তাৰ পৰিৱৰ্তে আইনৰ লগত যাব, আইনে সংগতি ৰাখি কাক কেনেকুৱা কি দণ্ড বিহিব এইটোও থাকিব। কিন্তু তাৰ লগতে আমি এনেকুৱা কৰিব লাগিব যাতে ভৱিষ্যতত তেনেকুৱা বাল্য বিবাহ কোনেও নকৰে এইটো আমি চাব লাগিব। আৰু যিসকলে আজিৰ তাৰিখত 6 বছৰ 5 বছৰ বিয়া হোৱাৰ পিছত আজি কাৰাগাৰলৈ যাব লগা হ'ল সিহঁতৰ কাৰণে কিবা এটা যাতে আইনৰ গণ্ডিৰ ভিতৰতে থাকি আমি এটা যাতে কৰিব পাৰোঁ এইটো আমি চেষ্টা চলাব লাগিব। গতিকে সবকে মই অনুৰোধ জনাইছোঁ চবে যাতে বাল্য বিবাহক কোনেও এনকাৰেজ নকৰে, যাতে আমি তাক ৰোধ কৰিবৰ কাৰণে চবে কাম কৰে আৰু চবে মই সবকে অনুৰোধ কৰিছোঁ।